আলোচনা হল আৰু আমাৰ কথাটো স্পষ্ট কৰি দিয়া হল আৰিত হাজাৰী ডাঙৰীয়াৰ মাজেৰে কনষ্টিটিউশন যিটো এমেন্ডমেন্ট অৰ্ডাৰ বিল যে শেডুল ট্ৰাইব বিল এইটো 2019 এইটো আমি সম্পূৰ্ণভাৱে অপোজ কৰোঁ এই কথাটো আমাক চৰকাৰে জনোৱা হৈছে চৰকাৰী তৰফৰ পৰা কোৱা হৈছে যে আপোনালোকৰ ক্ষতি নকৰাকে আমি এইটো মানে এটা কেটেগৰী বনাই পেলাই এছটি কৰাৰ কাৰণে ব্যৱস্থা কৰিছোঁ আৰু তেখেতসকলে আমাক পঠিয়াই দিবৰ কাৰণে বহুত কথা কৈছে ইয়াৰ মাজতে যে অসমৰ ইণ্ডিজিনাছ খিলঞ্জীয়া মানুহৰ ভিতৰত আৰু বেছি মানে বিবেক ৰাখিব নালাগে বা বিভিন্ন কথাবিলাক তেখেতসকলে কৈছে যে কিন্তু আমি আমাৰ কথাটো কৈছোঁ যে আমি কোনো জাতি জনগোষ্ঠীৰ মাজত এটা বেয়া ভাৱ নাই আমি কাকো অসন্মান নকৰোঁ তেনেকুৱা নহয় কাকো কোনোবাক বেয়া পাওঁ সেইটো এনেকুৱা নহয় কিন্তু আমাৰ কথা স্পষ্ট যে আজি যিখন বিল আনি পেলাই বৰ্তমানৰ জনজাতিসকলক নিক্ষেপ কৰিব বিচাৰিছে এই বিলটো এই পলিচিটো আমি কেতিয়াও মানি ল'ব নোৱাৰোঁ আৰু সেইকাৰণে আমি কৈছোঁ যে আমি এইটো অপোজ কৰিছোঁ আৰু অপোজ কৰি যাম এইটো দুৰ্ভাগ্যজনক কথা বন্ধুসকল সংগ্ৰামী বন্ধুসকল মই এইটোকে ক'ব বিচাৰিছোঁ আজি অসমত আমি সকলো এটা জনগোষ্ঠীয়ে নিজৰ ৰক্ষণাবেক্ষণ আৰু উন্নয়নৰ কাৰণে কিছুমানে অসম চৰকাৰৰ অধীনত আসাম ষ্টেট এক্টৰ আণ্ডাৰত অট'নমাছ কাউন্সিল পাইছে আৰু কিছুমানে চেণ্ট্ৰেল এক্টৰ আণ্ডাৰত 6 শিডিউল পাই আছে এতিয়া অট'নমাছ 6 শিডিউল যিটো কাউন্সিল আছে এই 6 শিডিউল কাউন্সিলবোৰক কেইদিনমান আগতহে কিছুমান পলিচি সলনি কৰি পেলাই তেখেতসকলে ডাইৰেক্ট ফাণ্ডিং দিম কিবা কিবি দিম বুলি ডিমা হাছাও আৰু কাৰ্বি আংলঙত তেখেতসকলে এটা টপ দি পেলাই আমাৰ মুভমেণ্টটো তেখেতসকলে ধ্বংস কৰিব বিচাৰিছে আৰু ইতিমধ্যে আপোনালোকে দেখিবলৈ পাইছে অট'নমাছ কাউন্সিলে হওক বা 6 শিডিউল কাউন্সিলে হওক গোটেই কাউন্সিলৰ যিটো কাউন্সিল যিসকলে চলাই আছে সেইসকলে ডাইৰেক্ট বা ইনডাইৰেক্ট বিজেপিৰ লগত অসমত মিলি পেলাই চৰকাৰ চলাই আছে আৰু সেইটোকে সুযোগ লৈ পেলাই আজি ইতিমধ্যে আপুনি দেখিবলৈ পাইছে যোৱাকালি বিটিচিৰ লগত আলোচনা হৈছে আলোচনা কৰি উঠি বিটিচিৰ ডিপুটি চিফ কাম্পা বৰগোহাঞি ডাঙৰীয়াই ওলাই পেলাই টিভিত কথা কৈছে আমি দেখিবলৈ পাইছোঁ আৰু তাক তেখেতে কৈছে যে বিটিচিৰ চিট কেইটা 75% সুৰক্ষা কৰিলে তেখেতসকলে ইয়াৰ লগত সন্তুষ্ট হ'ব আৰু বিটিচিৰ চিট বাঢ়াই পেলাই অইন জনগোষ্ঠীক দিলে তেখেতসকলৰ ক'ব লগা নাই আৰু বৰ্তমান জনজাতিসকলৰ ক্ষতি নোহোৱাকৈ যদি কৰে তাত তেখেতসকলৰ ক'ব লগা নাই সহযোগ কৰিব বুলি কালি টিভিত কৈছে সেইটো আমি দেখিবলৈ পাইছোঁ কিন্তু আমি ইতিমধ্যে দেখিবলৈ পাইছোঁ যে আমাৰ যিটো ৰক্ষণাবেক্ষণৰ কাৰণে ভাৰত সংবিধানৰ আৰ্টিকেল 14, 15, 16, 46, 330, 332 আৰু 340 এই যিবিলাক আৰ্টিকেল আছে 270D, 73D এই আৰ্টিকেলবিলাক ডাইৰেক্টলি এফেক্ট হ'ব আৰু আমাৰ যিখিনি কিঞ্চিত অধিকাৰ আছিলে ভূমিৰ অধিকাৰ তাত কোনো ডিফাৰেন্স নাথাকিব নতুন জনজাতি আৰু পুৰণা জনজাতি কোনো ডিফাৰেন্স নাথাকিব পাৰ্লিয়ামেণ্ট চিটত তেখেতসকলে আমাক ডাইৰেক্টলি এটা এফেক্ট কৰিব আৰু ইয়াতে এছেম্বলি চিটত আমাক এফেক্ট কৰিব ইয়াৰ লগতে আমাৰ ষ্টেট ছাৰ্ভিচেছ চেণ্ট্ৰেল ছাৰ্ভিচেছ সকলোতো আমাক এফেক্ট কৰিব গতিকে আজি যিটো ক্ষুদ্ৰ জনগোষ্ঠী সিদিনা আমাৰ বৰ্মন কছাৰী জনগোষ্ঠী যি জনগোষ্ঠীৰ জনসংখ্যা তেনে কম আৰু অৰ্থনৈতিকভাৱে সামাজিকভাৱে সকলো দিশতে পিছ পৰি আছে তেখেতসকলে চাৰ্টিফিকেট পোৱা আৰম্ভ হৈছিলে বহুত দিনৰ পৰা যুঁজি প্ৰায় আমাৰ ক্ষুদ্ৰ যিবিলাক জনগোষ্ঠী আছে আমাৰ হাজং জনগোষ্ঠী আছে মদাহী জনগোষ্ঠী আছে সৰু যিবিলাক ট্ৰাইবেল জনগোষ্ঠী তেখেতসকলে আজি যিটো অৱস্থা আছে ইয়াতকৈ অধিক ভয়াৱহ এটা অৱস্থাৰ সন্মুখীন হ'ব লাগিব তো সেইকাৰণে বিশেষকৈ এই সংগ্ৰামটো আগুৱাই লৈ যোৱাত আমাৰ ঐক্যতাৰ এটা ডাঙৰ এটা প্ৰশ্ন আহিছে আমি কিমান দিন একতা হৈ থাকিব পাৰিম আজি ট্ৰাইবেল সংঘৰ নেতৃত্বত ট্ৰাইবেল ইউথ লীগৰ নেতৃত্বত আমি সকলো ছাত্ৰ সংগঠনে আছুৰ পৰা আদি কৰি সকলো ছাত্ৰ সংগঠনে আমি যদিও আমাৰ ৰাজনীতিৰ নেতাবিলাকে বিজেপিৰ লগত তালমিল কৰিছে নিজৰ অধিকাৰৰ কাৰণে আমি মাৰ বান্ধি থিয় হৈছোঁ কিন্তু কিমান দিন আমি এনেকুৱা থিয় হ'ব পাৰিম অহাকালি যদি তেখেতসকলে এই বিলটো পাছে কৰি দিয়ে ইয়াৰ ভিতৰত আমাৰ হাতত কি ৰাস্তা থাকিব সেইকাৰণে ৰাস্তা তিনিটা বুলি মই ভাবোঁ প্ৰথম ৰাস্তাটো হ'ল সংগ্ৰাম আৰু আজিৰ সংগ্ৰামটো ছাকচেছ কৰিবৰ কাৰণে আমাক টকা পইচাও লাগিব আৰু আনপিনেদি আপোনালোকে দেখিছে মিডিয়াৰ পৰা আদি কৰি কিমান সহযোগ পাব এইবিলাক কথা চিন্তা কৰিব লাগে আমাৰ নৰ্থ ইষ্টৰ মিডিয়াত অলপ চলপ ওলাব অসমৰ কিন্তু দিল্লীৰ মিডিয়াই এইটো কিমান আমাৰ নিউজটো কেৰি কৰিব সেইকাৰণে আমি বিভিন্ন পন্থাৰে আগবাঢ়ি যাব লাগিব কিন্তু সংগ্ৰামটো কৰিব লাগিব অসমতে হওক বা দিল্লীতে হওক সংগ্ৰামটো কণ্টিনিউ হ'ব লাগিব ছেকেণ্ড কথাটো হ'ল পলিটিক্স আমাৰ সদৌ অসম ছাত্ৰ ট্ৰাইবেল সংঘৰ
সভাপতি সম্পাদক ডাঙৰীয়াই ঘোষণা কৰাৰ নিচিনা 1 তাৰিখৰ পৰা আমি তেখেতসকলৰ এগেইনষ্টত কিছুমান ৰেলী আৰম্ভ কৰিব লাগিব য'ৰ সমদল আদি কৰি যে আৰম্ভ কৰিম বুলি কৈছে এই কামখিনি আমি খুব ভালকৈ ইম্প্ৰেছিভলি এই কামটো কৰিব লাগিব আৰু 3 নম্বৰত আমি চৰকাৰক এই কাৰণে কৈছোঁ যে 3টা দাবী আজি ৰাখা হৈছে প্ৰথম দাবীটো হৈছে বিলটো উইথড্ৰ কৰিব লগা হৈছে উইথড্ৰ কৰিব লাগিব সেকেন্ড দাবীটো হৈছে যে আমাৰ লগত তেখেতসকলক OBC হিচাপে যি সুবিধা দিয়ে তেখেতসকলক দিব লাগে আৰু 3 নম্বৰ দাবী হৈছে অতি শীঘ্ৰে এটা ত্ৰিপাক্ষিক বৈঠক হ'ব লাগে সেইকাৰণে এই দাবীকেইটা লৈ পেলাই আমি আন্দোলন কৰিছোঁ সিদিনা আলোচনা হৈছে আলোচনা তেখেতসকলে আমাক কৈছে পুনৰ আলোচনা হ'ব আৰু পুনৰ আলোচনা কৰে নকৰে তেখেতসকলৰ কথা কিন্তু আমাৰ সংগ্ৰামটো আমি কণ্টিনিউ কৰিব লাগিব এতিয়া সংগ্ৰামৰ ভিতৰত বহুত আজি ডাঙৰ ডাঙৰ সংগ্ৰাম আহিছে অসম আৰু উত্তৰ পূৰ্বাঞ্চলত সিটিজেনশ্বিপ এমেণ্ডমেণ্ট বিলক লৈ পেলাই ৰাজনৈতিক পৰ্যায়ৰ পৰা আদি কৰি অসম ছাত্ৰ সন্থা সকলোৱে ইয়াতে লাগিছে গতিকে সিটিজেনশ্বিপ এমেণ্ডমেণ্ট বিলটো আমি বাদ দিব নোৱাৰোঁ এইটো বিলটো পাছ হ'লে আমাৰো ক্ষতি হ'ব গতিকে সেই বিলটোৰ আন্দোলনটো থাকিব কিন্তু ইয়াৰ লগতে আমাৰ যিটো আন্দোলন সেই আন্দোলনটো কণ্টিনিউ কৰাৰ কাৰণে মই আপোনালোকক আহ্বান জনাইছোঁ আমাৰ নেতৃবৃন্দক আহ্বান জনাইছোঁ আমি ঐক্যবদ্ধভাৱে আগবাঢ়ি যাব লাগিব কোনো কাৰণতে যাতে আমি ইয়াৰ পৰা পিছুৱাই নাহোঁ মই এইখিনি কথা কৈছোঁ ইয়াত আজি হিন্দীৰে কওক নকওক কোনোবা লগা কোনোৱে নাই সেইকাৰণে মই হিন্দীত ক'ব বিচৰা নাই খালি মই এইখিনি কথাই পুনৰ কৈছোঁ যে আজি 3 ঘণ্টীয়া এই ধৰ্ণা ইয়াত আমি মেমৰেণ্ডাম দিব বিচাৰিছোঁ প্ৰাইম মিনিষ্টাৰক হোম মিনিষ্টাৰক প্ৰেচিডেণ্ট অফ ইণ্ডিয়া আৰু অহাকালি বিৰোধী নেতাবিলাকক ট্ৰাইবেল সংঘ আমাৰ CC2ৰ নেতৃত্বত ভাৰতৰ পাৰ্লিয়ামেণ্টৰ লোকসভাৰ বিৰোধী নেতা ৰাজ্যসভাৰ বিৰোধী নেতা নৰ্থ ইষ্ট MP ফৰামৰ প্ৰেচিডেণ্ট ভুৱনেশ্বৰ কলিতা নৰ্থ ইষ্ট MP ফৰামৰ ছেক্ৰেটাৰী ডক্টৰ PD ৰায় আদি কৰি অসমৰ ভাৰতৰ লোকসভাত 47জন SC MP আছে আৰু ৰাজ্যসভাত যিখিনি SC MP আছে সকলোকে আমি অহাকালিৰ ভিতৰত সকলোকে এটা লেটাৰ দি যাব বিচাৰিছোঁ যাতে পাৰ্লিয়ামেণ্টত তেখেতসকলে অপোজ কৰে তো সেইখিনি কথা মই ক'লোঁ আমি নিখিল বড়ো ছাত্ৰ সন্থাৰ পৰা অকল সহযোগ কৰাই নহয় এই সংগ্ৰামত আমি হাৰে মুজে আমি নামি পৰিছোঁ কিয়নো আমি জীয়াই থাকিব লাগিলে আমাৰ কিঞ্চিত যিটো অধিকাৰ আছে সেইখিনি অধিকাৰটো যেনেকৈ ৰাখিব লাগিব সেইকাৰণে আমি ভাইলেঞ্চ আমি নকৰোঁ আমি হিংসা নকৰোঁ কিন্তু যিকোনো পৰ্যায়লৈকে আমি যাব লাগিব সেইদিনা আপাৰ আছামত দেখিছোঁ আমাৰ ল'ৰাবিলাকক টাই আহোম ছাত্ৰ সন্থাই মিছবিহেভ কৰিছে আমাৰ ল'ৰাবিলাকক নলবাৰীত মিছবিহেভ কৰিছে কিন্তু এনেকুৱা পৰিস্থিতিত আমি যাব নালাগে গতিকে সকলোক আমি মিছবিহেভ নকৰোঁ কিন্তু আমি পিছুৱাই আহিব নালাগে ইয়াৰ পিছত যদি কোনোবা আমাৰ বন্ধত কোনোবা আমাৰ ৰেলীত কোনোবা এটা আমাৰ প্ৰগ্ৰামত আমাৰ মিচিং ল'ৰাই হওক বা সোণোৱাল ল'ৰাই হওক বা তিৱা ল'ৰাই হওক কোনোবা এজন ল'ৰাক যদি তেনেকৈ মিছবিহেভ কৰে গোটেই অসমতে গোটেই ছাত্ৰ সংগঠনে ওলাই পেলাই এজন মানুহৰ ওপৰত কেছ দিব লাগিব সকলো আইনী ব্যৱস্থা ল'ব লাগিব আমি এনে এৰি দিব নালাগে নলবাৰীত আমাৰ একশ্যনটো ল'লোঁ তেখেতসকলে নলবাৰীত আমাৰ ল'ৰাক মিছবিহেভ কৰিছে কিন্তু কেছটো জনাইলৈকে হ'ব লাগিব আৰু যদি শিৱসাগৰত বা চৰাইদেউত তেখেতসকলে কিবা কৰিছে ইয়াৰ কেছটো কোকৰাঝাৰলৈকে হ'ব লাগিব তেতিয়াহে তেখেতসকলে বুজি পাব আমি নিজে ইম'চনেল তেখেতসকলে কৰে ফেচবুক টুইটাৰৰ যুগ মই বন্ধুসকল সকলোকে কৈছোঁ মাৰ্কশ্বিটৰ ডিবেট কৰিব নালাগে বুলি কোৱা নাই মই ডিবেট কৰিবই কিয়নো ইতিহাস আমাৰ লগত আছে আইন আমাৰ লগত আছে ডিবেটত জিকিম আমি আমাৰ ইতিহাস আছে নিজৰ ইতিহাস আমাৰ কোনো এটা জনগোষ্ঠী মিচিঙে অসমৰ মাটিত কেতিয়া ভৰি দিছিলে কোনো দিন তাৰিখ ক'ব নোৱাৰে আজি সোণোৱালে কেতিয়া ভৰি দিছিলে দিন তাৰিখ ক'ব নোৱাৰে তিৱা কাৰ্বিয়ে কেতিয়া আহিছিল দিন তাৰিখ ক'ব নোৱাৰে বড়োসকল অসমৰ ভূমিত ভাৰতবৰ্ষত কেতিয়া আহিছিলে কোনো চন তাৰিখ ক'ব নোৱাৰে কিন্তু আহোমসকলৰ আমি ক'ব পাৰোঁ আহোমসকল আহিছে 1228 চনত আমি কোচ ৰাজবংশী ক'ব পাৰোঁ সকলোৰে ক'ব পাৰোঁ তেখেতসকলৰ কিন্তু আমাৰ কোনো ক'ব নোৱাৰে মটক জাতি কেতিয়া জন্ম হ'ল আমি ক'ব পাৰোঁ কোনটো পৰিস্থিতি জন্ম হ'ল আমাৰ ক'ব নোৱাৰোঁ আৰু তেনেকুৱা জনগোষ্ঠীবিলাকে SC হ'বলৈ ইহঁতে কোনো ক্ৰাইটেৰিয়া তেখেতসকলে ফিলফুল নকৰে গতিকে আপোনালোকে নাভাবিব ডিবেটত আমি জিকিমে আমি কোনোদিনে ডিবেটত নাহাৰিম কিন্তু আমি ক'ত হাৰি আছোঁ সংখ্যাত আমি হাৰি আছোঁ আমি ৰাজনীতিত হাৰি আছোঁ আমি গতিকে আজি এই যুদ্ধটো জিকিবৰ কাৰণে আমি নিজে ভুল কৰিব নালাগে আমাৰ ল'ৰাবিলাক ডিবেট কৰক ডিবেটৰ পৰা পিছুৱাই আহিব নালাগে কিন্তু ডিবেট কৰাৰ সময়ত যাতে লেংগুৱেজবিলাক কনষ্টিটিউচনেল লেংগুৱেজ ব্যৱহাৰ কৰে মাৰ্কশ্বিটৰ লেংগুৱেজ ব্যৱহাৰ কৰে যাতে তেখেতসকলে আমাক কেছ দিব
দিবলৈ চান্স নাপায় কিন্তু আমাৰ পৰা কিন্তু পুৰা দিব লাগিব এইকাৰণে মই আহ্বান জনাইছোঁ যে এই কথাবিলাক বহুতে ৰেকৰ্ডিং কৰিছে যদি ফেচবুকত যায় এইটো ক'ৰবা ভাল হয় ক'ৰবা বেয়া হয় সেইকাৰণে মই কৈছোঁ সকলো কথাকে আমি ফেচবুকত লৈ যাব নালাগে আমাৰ সকলো কথাটো সৰ্বজনীন কৰিব নালাগে মই কথাবিলাক ক'বলৈ বিচাৰিছোঁ যিয়ে নহওক আমাৰ সংগ্ৰামটো চলিব এই চৰকাৰখনে আজি সৰ্বানন্দ সোণোৱাল চৰকাৰখনে আজি যেনেকৈ আমাক আশ্বাস আৰু বিশ্বাস দিছিলে এই আশ্বাস আৰু বিশ্বাসটো ৰাখিব নোৱাৰিলে এইকাৰণে আমি দুখ পাইছোঁ আমি ফোন কৰিছোঁ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ আহ্বান মৰ্মে চিচিটোৱাৰ দুইবাৰকৈ বন্ধ উইথড্ৰ কৰিছোঁ কিন্তু এই যোৱা 2018 প্ৰায় 1 বছৰে ধৰি তেখেতসকলে আমাক সম্পূৰ্ণ ইগনোৰ কৰি পেলাই এই বিলটো পাছ কৰাৰ যোজা চলাইছে সেইকাৰণে আমাৰ খংটো আমি দেখাব লাগিব আমাৰ দুখটো আমি তেখেতসকলক শুনাব লাগিব আৰু আমাৰ সংগ্ৰামটো আমি কণ্টিনিউ কৰিব লাগিব এই কথাখিনি মই আহ্বান জনাইছোঁ আমাৰ যিখিনি নেতৃবৃন্দ আহি পাইছে ইতিমধ্যে চিনাকি দিয়া হৈছে আদিত্য খাকলাৰী ডাঙৰীয়াই মই চিনাকি কৰি দিব ওলাইছোঁ সিদিনা আমাৰ যিটো নাগৰিক সভা আছিলে এই নাগৰিক সভাত NDP প্ৰগ্ৰেছিভৰ সাধাৰণ সম্পাদক উপস্থিত হৈছিলে আৰু আজি আমাৰ ইয়াত NDP প্ৰগ্ৰেছিভৰ হোম ছেক্ৰেটাৰী ইয়াত আহিছে M গেৰেমা মই তেখেতক চিনাকি দিবলৈ অনুৰোধ জনাইছোঁ M গেৰেমা ডাঙৰীয়া আমাৰ মাজত আছে ভাইস প্ৰেসিডেন্ট আছে বি জাইকম ডাঙৰীয়া মই তেখেতক চিনাকি দিবলৈ অনুৰোধ কৰিছোঁ আৰু জুডিচিয়েল সেক্ৰেটাৰী আছে বি ষ্টুডেন্ট মই তেখেতক চিনাকি দিবলৈ অনুৰোধ জনাইছোঁ আৰু কাউন্সিল মেম্বাৰ আছে H হাজং H দিহুনগিৰি তেখেতৰ নামটো তেখেতে হাজং হয় তো সকলোলৈ মই এইখিনি বক্তব্য ৰাখিলোঁ আমাৰ নেতৃবৃন্দই আৰু বক্তব্য ৰাখিব মই এইখিনি কি ক'লোঁ সকলো যাতে শ্লোগানটো ভালকৈ ধৰে বেলেগ নহ'লেও আমাৰ কিছুমান মিডিয়া আহি আছে গতিকে এইখিনি সময়ত যাতে যোৱা অহা কৰি নাথাকে অলপ সংগ্ৰামটো আমি 2 ঘণ্টা